নমস্কাৰ কেনে আছে আপোনালোক আজি শুই উঠি হাতত মোবাইল ফোনটো লৈ আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ মোৰ ব্লগটো গতিকে আশা কৰোঁ আপোনালোকে চাব আৰু আজি খোৱাৰ পৰা আৰম্ভ কৰিছোঁ অকণমান বিশেষ হ'বলৈ গৈছে বিশেষ বুলি একো নাই আমি শ্বুটিং আৰম্ভ কৰি আছিলোঁ গতিকে পুৱাই পুৱাই আৰু এনেকৈ মা দেউতাৰ গালি শুনি এয়া ব্লগটো আৰম্ভ কৰিছোঁ আৰু ব্লগটো আশা কৰোঁ আপোনালোকে অকণমান চাব অকণমান মৰম দিব তো পলম নকৰোঁ আজি ব্লগটি আৰম্ভ কৰি দিয়া হওক A few moments later. Hello guys, welcome to our YouTube channel Upper Lower. So আজি আপোনালোকক জনাইছিলোঁ যে এখনি মোবাইল শ্বুট শ্বৰ্ট ফিল্ম আমি আৰম্ভ কৰিম গতিকে অতি সোনকালে হ'ব মোৰ বেক চাইডে মোৰ দাদা সমীৰ দা আছে আজি কেমেৰামেন হিচাপে আমাৰ এইজন কেমেৰামেন আজি সমীৰ দা কেমেৰাটো অকণ চলাই দিম বুলি ভাবিছোঁ আৰু চলাই দিব ময়ো ওলাম আৰু কেমেৰা নহয় আমাৰ ফোনটো হ'ব আমি যিহেতু আমি ফোনত কৰিম এবাৰ আমি চাওঁ ন যে DSLR উইদাউট DSLR আমি কেনেকৈনো এখন ফিল্ম কৰিব চবেইতো দিয়া আছে তেনেকুৱা কেমেৰা চেমেৰাবোৰতে কৰে আমি অকণমান ব্যতিক্ৰম কৰিম অকণ ইউনিক কৰিব চাম মানুহৰ এক্টিংটো বেছি মেইন মানুহৰ স্কিল উঠাব পাৰে তেতিয়াহে মানে মানুহে চাব আঁকোৱালি ল'ব হয়নে হয় বাৰু গতিকে এতিয়া আমি আৰম্ভ কৰিম শ্বুট আৰম্ভ কৰিম গতিকে আপোনালোকক দেখাম আমাৰ হিৰইন হিচাপে এবাৰ কণমানি এজনী আছে ক্লাছ 7 পাইছে তাইৰ নামটো হৈছে প্ৰিয়াক্ষী দত্ত আৰু তাই এইবাৰ আমাৰ লগত কৰিব আৰু আশা কৰোঁ আপোনালোকে আগৰ দৰে আমাক মৰম দিব আৰু একচুৱেলি আপোনালোকৰ মৰমৰ অবিহনে আপোনালোকৰ সাহসৰ অবিহনে আমি একো নহয় গতিকে আপোনালোকে মৰম দিব আৰু আমি প্ৰিয়াক্ষীৰ ঘৰলৈ যাম প্ৰথমে আৰু তাইনো কি কৰি আছে তাকে চাওঁগৈ আৰু এয়া আমি গেট খুলিছোঁ প্ৰিয়াক্ষীহঁতৰ আমি প্ৰিয়াক্ষীৰ ঘৰলৈ আহিছোঁ কি কৰিছ তই এইফালে ৰামৰ হেৰি লগাই থোৱা আছে কি কৰি আছ তই এইবাৰ আচ্ছা তই এইফালে আছোঁ তোৰ পৰিচয়টো দি দে ধুনীয়াকৈ প্ৰিয়াক্ষী তই বৈশ্য লিখন মই দত্ত কৈ আছোঁ তো তোৰ পৰিচয়টো দি দে ধুনীয়াকৈ তই প্ৰিয়াক্ষী বৈশ্য লিখ তো মই মানে দত্ত কৈ আছোঁ আৰু কওক মানে কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে মানে আজি তোৰ এক্সাইটমেণ্টটো কেনেকুৱা হৈছে সেইবোৰ কওক ভাল লাগিছে এনেকুৱা এটা দিকেদাই মোক এনেকুৱা এটা আগবঢ়াই নিছে আৰু তাক মই বহুত সৰুৰ পৰা পোৱা বা মোকো সৰুৰ পৰা পাইছিলে আৰু আপোনালোকে চাব ফিল্মখনক অকণমান আপোনালোকে আগবঢ়াই নিব আমাকো ছাপোৰ্ট কৰিব থেংক ইউ গাইজ আপোনালোকে শুনিলে তাই অকণমান লাজ কৰিয়া গতিকে আমি আৰম্ভ কৰিম আৰু শ্বুটটো আমাৰ তো আমি আৰম্ভ কৰিম অতি সোনকালে আপোনালোকে চাই থাকক আপোনালোকক দেখাইছোঁ আমাৰ এটা সৰু পৰম্পৰা আছে আমি যিয়েই নহওক লাগিলে আমি ধূপ জ্বলাই লওঁ ধূপ চাকি এনেকৈ জ্বলাই পেলাই ঈশ্বৰক ভাবোঁ অলপ যাতে আমাৰ শ্বৰ্ট ফিল্মখন ভাল হয় গতিকে আপোনালোকক দেখুৱাই যাম কি ক'ত কৰিম গতিকে আপোনালোকে চাই থাকিব আৰু এজনী ধূপ চুপ লৈ পেলাই আহিছে আৰু আমি আপোনালোকক দেখুৱাই আছোঁ আমাৰ কামখিনি কৰিব লাগে সমীৰ আহা এফালৰ পৰা সমীৰ দাই তাই হাঁহি ক'বই নোৱাৰে দিছে এয়া ষ্টুডেণ্ট আৰু সৈজন ছাৰ এই সমীৰ দা আমি কামখিনি কৰি লওঁ ন ধূপ জ্বলা প্ৰিয়াক্ষী ধূপ জ্বলা আৰু তোমাৰ যিহেতু এইটো ফোনতে কৰা হ'ব চেষ্টা কৰিম আৰু তাই শিকাৰো হয় একদম নতুন গতিকে তাই যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব ভুলখিনি শুধৰাই দিব ক'ত কি হৈছে A few moments later. তোৰ যদি সম্পৰ্ক আছে আজি বাৰু নাই পিতম তই মোক পাহৰি যাবি তোৰ যদি সম্পৰ্ক আছে প্ৰীতম তোৰ যদি সম্পৰ্ক আছে আজি বাৰু নাই প্ৰীতম তই মোক পাহৰি যা প্ৰীতম হাঁহি তোৰ মোৰ মাজত যি সম্পৰ্ক আছে
আজিৰ পৰা নাই প্ৰীতম প্ৰীতম তোৰ মাজত যি সম্পৰ্ক আছে আজিৰ পৰা একেবাৰে হাঁহিছা একশ্যন তই মোক পাহৰি যা প্ৰীতম ৰলিং কেমেৰা একশ্যন এই তই মোৰ এইফালে গুচি আহিলে মোক একেলগে ৰাখা তুমি ৰলিং তই মোক পাহৰি যা প্ৰীতম অন কৰিলোঁ তই মোক এৰি আদৰ হ'ব পাৰিবি নোৱাৰো নোৱাৰো তই মোক এৰি আদৰ হ'ব পাৰিবি নোৱাৰো নোৱাৰো মই তো গাইজ আমাৰ শ্বুটিং শেষ হ'ল গতিকে আৰু অলপ বাকী আছে কাইলৈ আছে ন আমাৰ কাইলৈ আছে আৰু এতিয়া পেট বাচি গৈছে পেটে কুকুৰাইছে গতিকে আমি এতিয়া খাবলৈ যাম কিবা এটা তো সমীৰ দাক বহুত 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 ধন্যবাদ জনাইছোঁ আমাৰ ফালৰ পৰা তো সমীৰ দাই আমাক বহুতখিনি উপকাৰ কৰিলে হয়নে হেল্প কৰিছে তো সেয়াই যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু খুব বেছি মৰম দিব চ' আজিলৈ আহিছোঁ আকৌ নেক্সট লগ পাম তো আজিলৈ আহিছোঁ বাই এণ্ড লাভ ইউ অল